প্ৰতিখন বিদ্যালয়ৰ আৰম্ভণিতে একোটাকৈ সংগীত পৰিৱেশন কৰা হয় আৰু সেই সংগীত ছাত্ৰ ছাত্ৰীসকলেই কৰে। সেই সংগীতটো এনেধৰণৰ হ'ব লাগে যে তেওঁলোকে যিটো উদ্দেশ্য লৈ আহিছে সেই উদ্দেশ্যৰ লগত গীতটো জড়িত থাকিব লাগে, যাতে সি সৰ্বজন গৃহীত হয়। আৰু তেনেকুৱা গীতে বা সংগীতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ শুদ্ধ আৰু এটা পবিত্ৰ মনোভাৱ আনিব পাৰিব বুলি মই বিবেচনা কৰোঁ। আৰু সেইকাৰণে মই বিদ্যালয় সংগীত নাম দি এটা বিদ্যালয়ৰ আৰম্ভণিতে গোৱা গীত ৰচনা কৰি উলিয়ালোঁ। মই প্ৰিয়বৰ কোঁৱৰ। এতিয়া এই গীতটোকে মই গাই শুনাব খুজিছোঁ। জোনাকী দৌল আমি, জোনাকী দৌল, আন্ধাৰ নাখো আমি, পোহৰ আনো আমি, শিকনিৰ শকতিৰে জ্ঞানৰ শলিতা জ্বলাওঁ আমি, আমি জ্ঞানৰ শলিতা জ্বলাওঁ, জ্ঞানৰ শলিতা জ্বলাওঁ, আমি জ্ঞানৰ শলিতা জ্বলাওঁ। জোনাকী দৌল আমি, জোনাকী দৌল, আন্ধাৰতে জ্বলো, পোহৰতে খেলোঁ, উৰি উৰি যাওঁ আমি, উৰি উৰি যাওঁ, আন্ধাৰৰ সিপাৰে কি আছে চাওঁ। জোনাকী দৌল আমি, জোনাকী দৌল, শিকনিৰ শকতিৰে সাধনাৰ ভকতিৰে থাপনাত জ্ঞানৰ শলিতা জ্বলাওঁ, আমি থাপনাত জ্ঞানৰ শলিতা জ্বলাওঁ। জিকিমিকি জিকিমিকি পোহৰ পোহৰ, পোহৰ পোহৰ পোহৰ, জোনাকী দৌল আমি, জোনাকী দৌল, আন্ধাৰ নাখো আমি, পোহৰ আনো আমি, শিকনিৰ শকতিৰে জ্ঞানৰ শলিতা জ্বলাওঁ আমি, আমি জ্ঞানৰ শলিতা জ্বলাওঁ, আমি জ্ঞানৰ শলিতা জ্বলাওঁ, আমি জ্ঞানৰ শলিতা জ্বলাওঁ। মই এইটো সুৰ দি গোৱা নাই, ঠিক এটা কবিতাৰ নিচিনাকৈ এইটো গালোঁ। আৰু কোনোবাই যদি ইচ্ছা কৰে বা ছাত্ৰ ছাত্ৰীসকলে ইচ্ছা কৰে বা শিক্ষকে যদি ইচ্ছা কৰে বা বিদ্যালয়খনে যদি ইচ্ছা কৰে, তেনেহ'লে এই বিদ্যালয় সংগীতটো সংগীত হিচাপে পৰিৱেশন কৰিব।